নমস্কাৰ অসমীয়া সাধাৰণ জ্ঞান চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি কিছুমান অসমৰ উৎসৱসমূহৰ বিষয়ে আলোচনা কৰিম আৰু এই উৎসৱসমূহ কোন সম্প্ৰদায়ৰ বা কোন জনগোষ্ঠীৰ লোকে পালন কৰে তাৰ বিষয়ে আজি আলোচনা কৰিম। ধন্যবাদ। প্ৰশ্ন 1, পৰাগ উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? ক বড়ো, খ চাহ জনজাতি, গ মিচিং আৰু ঘ কাৰ্বি। শুদ্ধ উত্তৰ হৈছে গ মিচিং জনগোষ্ঠী। প্ৰশ্ন 2, মেডাম মেফি অসমৰ কোন জনজাতিয়ে পালন কৰে? ক কছাৰী, খ বড়ো, গ আহোম আৰু ঘ চাহ জনজাতি। শুদ্ধ উত্তৰ হৈছে গ আহোমসকলে। প্ৰশ্ন 3, মেডাম মেফি প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয়? ক 31 জানুৱাৰী, খ 28 ফেব্ৰুৱাৰী, গ 30 মাৰ্চ আৰু ঘ 29 জুন। শুদ্ধ উত্তৰ ক 31 জানুৱাৰী তাৰিখে। প্ৰশ্ন 4, বৈশাগু উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? ক মিচিং, খ বড়ো, কছাৰী, গ কাৰ্বি আৰু ঘ ডিমাছা। শুদ্ধ উত্তৰটো হৈছে খ বড়ো কছাৰীসকলে। প্ৰশ্ন 5, বৈশাগু উৎসৱ কেতিয়া পালন কৰা হয়? ক মিড জানুৱাৰী, খ মিড ফেব্ৰুৱাৰী, গ মিড এপ্ৰিল এণ্ড ঘ মিড জুন। শুদ্ধ উত্তৰ হৈছে গ মিড এপ্ৰিলত। অম্বুবাচী মেলা কেতিয়া পালন কৰা হয়? ক মিড মাৰ্চ, খ মিড এপ্ৰিল, গ মিড মে এণ্ড ঘ মিড জুন। শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ মিড জুনত। আলি আই লৃগাং কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? ক বড়ো, খ মিচিং, গ চাহ জনজাতি আৰু ঘ কাৰ্বিসকলে। শুদ্ধ উত্তৰ হৈছে খ মিচিংসকলে। প্ৰতি বছৰে কোন জিলাত জোনবিল মেলা আয়োজন কৰা হয়? ক নগাঁও, খ তেজপুৰ, গ মৰিগাঁও আৰু ঘ নলবাৰী। শুদ্ধ উত্তৰ হৈছে গ মৰিগাঁও। গুমৰাগ কোন সম্প্ৰদায়ৰ প্ৰসিদ্ধ নৃত্য? ক কাৰ্বি, খ কছাৰী, গ বড়ো আৰু ঘ মিচিং। শুদ্ধ উত্তৰটো হৈছে ঘ মিচিং। কৰম পূজা কোন সম্প্ৰদায়ৰ লোকে পালন কৰে? ক মিচিং, খ বড়ো, গ চাহ জনজাতি আৰু ঘ ডিমাছাসকল। শুদ্ধ উত্তৰ হৈছে গ চাহ জনজাতিসকলে। কোন চহৰত বাৰে চহৰীয়া ভাওনা আয়োজন কৰা হয়? ক জামুগুৰিহাট, খ তেজপুৰ, গ নগাঁও আৰু ঘ দালাইবিল। শুদ্ধ উত্তৰ হৈছে জামুগুৰিহাটত। ভটৰাল নৃত্য কোন জিলাত বিকশিত হৈছিল? ক বৰপেটা, খ বঙাইগাঁও, গ গোৱালপাৰা আৰু ঘ ধুবুৰী। শুদ্ধ উত্তৰ হৈছে ক বৰপেটা জিলাত। বাগুৰুম্বা কোন সম্প্ৰদায়ৰ প্ৰসিদ্ধ নৃত্য? ক বড়ো, খ চাহ জনজাতি, গ মিচিং আৰু ঘ কাৰ্বি। শুদ্ধ উত্তৰ হৈছে ক বড়োসকলৰ। ঝুমুৰ নাচ কোন সম্প্ৰদায়ৰ প্ৰসিদ্ধ নৃত্য? ক বড়ো, খ ডিমাছা, গ চাহ জনজাতি আৰু ঘ কাৰ্বি। শুদ্ধ উত্তৰ হৈছে গ চাহ জনজাতিসকলৰ। দেৱধানী কোন দেৱীৰ পূজাৰ লগত সম্বন্ধ আছে? ক মা অম্বিকা, খ মা মনসা, গ মা দুৰ্গা আৰু ঘ মা কালী। শুদ্ধ উত্তৰ হৈছে খ মা মনসা দেৱী। টুচু পূজা কোন সম্প্ৰদায়ৰ লোকে পালন কৰে? ক বড়ো, খ চাহ জনজাতি, গ কছাৰী আৰু ঘ আহোমসকল। শুদ্ধ উত্তৰ হৈছে চাহ জনজাতিসকলে। ডবুৰ পূজা কোন সম্প্ৰদায়ৰ লোকে পালন কৰে? ক মিচিং, খ বড়ো, কছাৰী, গ চাহ জনজাতি আৰু ঘ কাৰ্বিসকল। শুদ্ধ উত্তৰ হৈছে ক মিচিংসকল। বাইখু উৎসৱ কোন জনগোষ্ঠীৰ লোকে উদযাপন কৰে? ক ৰাভা, খ কাৰ্বি, গ তিৱা আৰু ঘ বড়োসকলে। শুদ্ধ উত্তৰটো হৈছে ক ৰাভাসকলে উদযাপন কৰে। ৰংকাৰ কোন সম্প্ৰদায়ৰ প্ৰমুখ্য উৎসৱ? ক চাহ জনজাতি, খ কাৰ্বি, গ মিচিং আৰু ঘ বড়ো। শুদ্ধ উত্তৰটো হৈছে খ কাৰ্বিসকলে।
হাছা উৎসৱ কোন সম্প্ৰদায়ৰ লোকে পালন কৰে? ক চাহ জনজাতি, খ কাৰ্বি, গ আহোম আৰু ঘ বড়োসকলে। শুদ্ধ উত্তৰ হৈছে খ কাৰ্বিসকলে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।